माजबादाव सारन्थाइ गोग्लैनायाव खहा जानाय ओनसोलाव UPPLनि मोनसे थान्दै हानजाया सुलु लाहैदों। उदालगुरि जिल्लानि 70 नं माजबाद विधानसभा बियाबनि सिङाव थानाय आस्राबारि जिंगाबिलाव सारन्थाइ गोग्लैनानै खहा जानाय ओनसोलाव UPPL दोलोनि मोनसे थान्दै हानजाया दावबायहैनानै सुलु लाहैयो। मख'नो गोनांदि थांनाय मंगलबार खालि 3:30 रिंगायाव सारन्थाइजों लोगोसे रोजा अखा हानायनि जाहोनाव जिंगाबिल आरो आस्राबिल ओनसोलनि गासै 25 गामिनि खमैबो गं 272 निखावरि नखरफोरनि न'नि थिङा गब्लंनायजों लोगोसे खहा जायो। जायनि जाहोनाव निखावरि नखरफोरा जिंगासिनो गोनां जायो। UPPLनि उदालगुरि जिल्लानि लेङाइ आफादगिरि लिटन दैमारि, नेहाथारि रतेन्द्र दैमारि मोनहा खहा जाजानाय निखावरि नखराव दावबायहैनानै सुलु लाहैयो। लोगोसे खहा जानांनाय नखरफोरनो थाबैनो त्रिपालनि राहा खालामना होगोन होननानैबो खोथा होयो। गुबुन फारसेथिं ओनसोलनि सांग्रां रायजो राजाफोरा आसाम सरकारनिफ्राय मदद खालामनो खावलायहरो। দুখৰ বিষয় যোৱাকালি 28 মাৰ্চ প্ৰায় 3:30-4টা মানত আমাৰ এই মাজবাদ চাৰ্কেল অন্তৰ্গত আশ্ৰাবাৰী এৰিয়াত প্ৰায় আমি ঘূৰিলোঁ 26টামান গাঁৱত হেভি স্নোফল যোৱাকালি হৈছিলে। তাৰ ফলত এনেকুৱা আপোনালোকে দেখিছে গোটাই টিং ঘৰবিলাক ফুটি গৈছে। তেনেকৈ প্লাষ্টিক যিখিনি ঢাকি দুখীয়া ঘৰবিলাকে থাকিছিলে প্লাষ্টিক পুৰা মানে ছিঙি গৈছে। সেইটো বৰ দুখ লগা। তো আমি যোৱাকালি আমাৰ প্ৰাইমাৰী কমিটি আৰু আমাৰ জেংগাইবিল ইউনিট আপচে মোক জনাইছিলে আৰু মই ৰাতিতে চাৰ্কেল অফিচাৰক মই কণ্টেক্ট কৰিছোঁ। যোৱাকালি কণ্টেক্ট কৰিছোঁ আৰু আজি সন্ধিয়া ৰাতিপুৱা মই খবৰ ল'লোঁ আৰু চাৰ্কেল অফিচাৰে ইয়াত মানুহ পঠাইছে। তাৰপিছত তেখেতসকলে খবৰ লৈ গৈছে আৰু যিখিনি বেয়াভাৱে এফেক্টেড হৈছে, যিখিনি ঘৰ পৰিয়ালে তেনেকৈ টিং ঘৰ বা প্লাষ্টিকৰ ফুটি গ'ল, তেখেতসকলৰ যেহেতু ডিজাষ্টাৰ মেনেজমেণ্ট আমাৰ ডিষ্ট্ৰিক্ট অথৰিটিত থাকে, সেইটো কাৰণে আমি তেখেতসকলক কয় যাতে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়ে। সেইটো কাৰণে আমি খবৰ ল'বলৈ আহিলোঁ। আমি হিচাপ ল'লোঁ ইয়াত ইউনিট আপছো আমাৰ যি জয়গপুৰ প্ৰাইমাৰী কমিটি আমাক সহযোগিতা কৰিছে। প্ৰায় 26টা গাঁৱত, তেনেকৈ কোনোবা গাঁৱত 20টা, 30টা, 10টা, 5টা তেনেকৈ 267 আমি ফেমিলিজ বেয়াকৈ যিখিনি ক্ষতিগ্ৰস্ত হৈছে সেইটো আমি ছাৰ্ভে কৰিলোঁ। আমি দেখিলোঁ যিয়ে নহওক আমি চৰকাৰক প্ৰেছাৰ দিম আৰু অতি সোনকালে যিখিনি টিংবিলাক ফুটি গৈছে তেখেতসকলে থাকিব অসুবিধা হৈ আছে, প্লাষ্টিক দিয়া আমি ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। তাৰপিছত এনেকুৱা অসুবিধা হৈছে তো মেট্ৰিক পৰীক্ষা হৈ আছে আৰু 2টা ছাবজেক্ট তেখেতসকলৰ আছে। তেনেকৈ মেট্ৰিক কেণ্ডিডেট থকা ঘৰ তেখেতসকলে পঢ়িবলৈ জাগাই নাই। তো সেইটো আমাৰ ইউনিট ইপছো আৰু প্ৰাইমাৰী কমিটি আছে অলপ তেখেতসকলে এই চৰকাৰী যিখিনি এছিষ্টেণ্ট বা সুবিধা অহা নোপোৱালৈকে তেখেতসকলে যাতে সহায় কৰে সেইটো আমি তেখেতসকলে এডভাইচ দিছোঁ আৰু আমি যি পাৰে ইমিডিয়েট সেইখিনি যিখিনি ডেমেজ হৈছে সেইটো ক্ষতিপূৰণ দিবলৈ আমি চৰকাৰক প্ৰেছাৰ কৰিম। আমি ভিজিট কৰিছোঁ আমাৰ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট লিটন দৈমাৰী, তেখেত টিম মতে মই তেখেতৰ লগত আহিছোঁ আৰু ইউথ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সঞ্জীৱ মছাহাৰী প্ৰেচিডেণ্ট আৰু ইউথ ছেক্ৰেটাৰী তেখেত কুমাৰ বড়ো আমি টিম হিচাপে আহিছোঁ আৰু আমাৰ জেংগাইবিল প্ৰাইমাৰী কমিটিৰ জয়গপুৰ প্ৰাইমাৰী কমিটিৰ সভাপতি সাগৰ বড়ো তেখেতৰ টিম আছে আৰু জেংগাইবিল ইউনিট আমাৰ ইয়াতে আছে আৰু চেয়াৰমেন প্ৰদীপ বসুমতাৰী তেখেতো আছে। তো আমি ইউনাইটেডলি আমি কাম কৰি থাকোঁ, যিকোনো সমস্যাতে আমি একেলগে কাম কৰোঁ আৰু সুদূৰ ভৱিষ্যতে আমি সমাজৰ কাৰণে তেনেকৈ ইউনাইটেডলি কাম কৰি যাম বুলি ভাবিছোঁ। থেংক ইউ। বহুত এই আলহী আহিছে, আমাৰ এই ঘৰবিলাক চাইছে, আমি ধন্যবাদ পাইছে। এনেকুৱা আমাৰ যা সুবিধা যিমান পাৰে ইমানে আমি আশা কৰিছে। আমাৰ ল'ৰা ল'ৰি কিবা পঢ়োৱা আছে, এইবিলাক আজি পানী পৰিলেতো আৰু সোমাব জাগাই নাই। এই কাৰণে আপোনাৰ পৰা আমি কি অনুদানত বা দয়ামতত কিবা দিব পাৰে এইটো আমি আশা কৰিছোঁ। আমি এইখিনি ক'বলৈ ইমানতে মোৰ